গাইজ মই কাপোৰ পিন্ধি একদম ৰেডি হৈ গ'লোঁ আৰু শুইছোঁ তেনেকৈ টোপনি নিচা থাকিব পৰা নাই উপায় নাই আৰু এইফালে মায়ে এইফালে পূৰা গোবৰ মানে ভৰাই আছিলে এইফালে বাটত লগৰ এজনীৰ লগত কথা পাতি আছে বৰষুণত তুলি তুলি বহুত কষ্ট কৰি আছে মাও বহুত কষ্ট কৰে মা মানেই বহুত কষ্ট কৰি থাকে বহুত মানে কি ক'ম ইমান বৰষুণ দিছে না মই মানে কি বুলি ক'ম আৰু আপোনাক খালি বৰষুণ দিয়ে থাকে শুই উঠোহে বৰষুণ দিয়ে শুই উঠোহে প্ৰত্যেক দিনাই বৰষুণেই দি থাকে ইমান বৰষুণ এইফালে চাওকচোন আপোনালোকে দেখিছে নহয় বৰষুণ দি আছে আৰু মানে আমাক কি হয় দেই যেতিয়া বৰষুণ দি দিয়ে নহয় এখন গোটেই পানী হৈ যায় মানে বানপানী হৈ যায় মানে পূৰা পানী হৈ যায় আৰু এইফালে মানে কি হ'ল সিহঁতৰ আগতে মানে সিহঁতৰ ভেটিটো উঠোৱা নাছিলে এতিয়া সিহঁতৰ ভেটিটো উঠাই দিলে যে সেইকাৰণে পৰা মানে পানীটো মানে ইয়াতে জমা হৈ যায় মানে আৰু এইফালে গৰু লৈ গ'ল হালোৱা দুটা মানে কি হ'ল লৈ গৈছে হাল বাবৰ কাৰণে কাৰণ পূৰা বেছিকৈ দিছে এতিয়া বৰষুণ আপোনালোকে দেখিছে কিছুমানে তেনেকৈ আছে মানে টোপনি নিচাত উঠিছোঁ তাতে মায়ে কৈছে বোলে ককা ওচৰলৈ ব'ল বহী কিতাপ মানে কালি এইবোৰ ডাভিং চাভিং কিবা কিবি দিবৰ কাৰণে এই বহী কালি ৰাতি 2-3টা বাজি গৈছে এনেকৈ থৈ দিয়া মোৰ কালি মানে কি 3-4টামান বাজিলে নেকি তাৰপিছত তেতিয়ালৈকে মই খোৱাই নাই আৰু মায়ে মোক ৰাতিপুৱাৰ পৰা জগুৱাই আছে যে ককাই হাল বাব গৈছে তই সোনকালে যা সেইকাৰণে মই ভাবিলোঁ নাই কোনো ঘৰত মানুহে নাই ভাইটি এতিয়া স্কুল যাব এতিয়া সেইকাৰণে পৰা মই ভাবিলোঁ কি উপায় নাই আৰু ময়ে যাব লাগিব সেইকাৰণে পৰা ময়ো উঠি মেলি মুখেই ধোৱা নাই এতিয়ালৈকে মুখেই ধোৱা নাই ফেষ্টি লাগি আছে চবে বৰষুণ পূৰা বৰষুণ দিয়ে আছে ধুৰা দিছে আৰু এইফালে মায়ে কৰ্ম কৰি আছে মায়ে পূৰা গোবৰ পেলাই আছে আপোনালোকে দেখিছে পূৰা গোবৰ পেলাই আছে আপোনালোকে এটা কথা অনুমান কৰিবচোন প্ৰত্যেকজনী মাকেই কোনো নুঠাৰ আগত মাকজনী প্ৰথমতে উঠি কি কয় কামবোৰ পূৰা কৰিবলৈ আৰম্ভ কৰি দিয়ে বৰষুণেই হওক ৰ'দেই হওক কথা নাই ৰাতিপুৱা মৰ্ণিং উঠি পিনে পূৰা কাম কৰিব লাগি যাব গম পাইছেনে কিন্তু মাকৰ দায়িত্বটো বহুত হেভি সেইটো মানে আমি বুজি নাপাওঁ বা বেলেগে বুজি নাপায় কিন্তু মাকে যোনবোৰ মাক হয় নহয় সিহঁতি গম পায় যে কিমান যে কষ্ট কৰিব লগা হয় জীৱনত মাক বোলা বস্তুটো বহুত মানে ডাঙৰ আৰু মানে মাক এজনী যিমানটো মানে কষ্ট কৰিব বেলেগেও কষ্ট কৰে পিতৃও কষ্ট কৰে বা আমিও কষ্ট কৰোঁ কিন্তু মানে মায়ে বহুত কষ্ট কৰে মানে সেইটো মানে মোক ক'ব পাৰোঁ ডাঠি ক'ব পাৰোঁ মানে আৰু গাইজ মানে মই মুখ চুখ একদম ধুই ল'লোঁ ধুই মানে এতিয়া যাম পথাৰলৈ আপোনালোকৰ পথাৰৰ ছিজন আৰু এই সময়টো আপোনালোকে জানেই এতিয়া মই পথাৰলৈ যাম ককাক মানে চাহ দিবৰ বাবে এতিয়া চাহ একদম ৰেডি হৈ গ'ল এতিয়া যাম আপোনালোকে চাই থাকক খালি ভিডিঅ'টো লাষ্টলৈকে চাওক বিৰাট ধুনীয়া হ'ব এইফালে চাহ ৰেডি মানে কি ভৰাই দিছে নাজানো মই খালি ইয়াত চাহ আছে আৰু ইয়াত কি আছে আৰু বাতিত মই মানে একদম ৰেডি হৈ গৈছোঁ মানে যাবৰ বাবে বৰষুণে দি আছে ঠিক যাম আৰু মই অকণমান চাহ অলপ খাই লওঁ মানে গাইজ ঘৰৰ পৰা মই ওলাই আহিলোঁ আপোনালোকে দেখিছে এইফালে লৈ আহিছোঁ আৰু এইফালে ছাতি তাতি লৈ আহিছোঁ কাৰণ বৰষুণ দিব পাৰেতো এনেই বেমাৰ হৈ আছে বৰষুণত তিতি নাযাওঁ বুলি ছাতিটো লৈ আহিছোঁ মানে দেখিছে বলক গৈ আছোঁ এতিয়া ককা আছিলে খেতিত লাগি আছে আপোনালোকে দেখিছে চাওক কিমান ধুনীয়াকৈ কষ্ট কৰি আছে এয়া চাওক গাঁৱলীয়া পৰিৱেশ ফাইনেলি গৈ আছোঁ আপোনালোকে দেখিছে আৰু ইণ্টাৰেষ্টিং এটা কথা দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক বহুত কাম চলি আছিলে ইয়াৰ এই পাইপৰ ব্যৱস্থাটো খোৱা পানী যোগানৰ এয়া চাওক খোৱা পানীৰ নলা কি হৈ গ'ল চাওক এয়া মানে ইমান ধুনীয়াকৈ বনাইছে মানে গাইজ আহি মই পাইছোঁহি আৰু ককাৰ ওচৰত আৰু পূৰা বৰষুণে দি আছে আৰু এইফালে দেখিছে না সাগৰৰ নিচিনা হৈ থাকে পানীখিনি মানে একদম মানে পানীখিনি সাগৰৰ নিচিনা হৈ থাকে বহুত পিছল ৰাস্তাবোৰ একদম বেয়া হৈ গৈছে বহুত বেয়া হৈ গৈছে এইফালে চাওক ৰাস্তাবোৰ কিমান বেয়া হৈ গৈছে কাৰণ আপোনালোকে গম পায় কাৰণ বাৰিষা ছিজনত কেনেকুৱা হৈ যায় গাইজ ইমান কষ্ট কৰি বৰষুণ ৰাতিপুৱা উঠি মই আহিলোঁ আহি পিনে দেখিছোঁ ককাও নাই ক'লৈ গ'ল জানো এয়াই হয় আমাৰ মাটি এয়া আৰু এয়া এতিয়া নাইকিয়া ককা নাই কেনেকৈ জানো সকলোতে মানে একদম পথাৰখন দেখিছে আপুনি ইমান ধুনীয়া সৌন্দৰ্য লাগিছে এই সেউজীয়াখিনি দেখিলেতো আৰু ভাল লাগি যায় দেখিছে পথাৰখনৰ ভিউটো চাওক আপুনি
গাইছ এতিয়া আকৌ ঘূৰি যাব লাগিব এতিয়া ককা নাই কেনি গ'ল বা মানুহটো বিচাৰি বিচাৰিচোন নাই ক'ত বা হাল বাইছে সঠিককৈ এতিয়া মই নাজানো মায়ে কৈছে বোলে বেডখলিত আছে তই যা মই আহিলোঁ ধুনীয়াকৈ আহি মেলি চালোঁ এই এখন নাইকিয়া ক'ত গ'ল বা হাল বোৱাতে দেখা চিনটো থাকিলে এতিয়া কাৰণ হাল বোৱা চিনটো থাকিলে এতিয়া নাইকিয়া মানুহটো কৰিব ঘৈণীয়েকে কৈছে জাহাল বোলে এইফালে লৈ গৈছে